তুমি কি বুজিবা প্ৰেমৰ সংজ্ঞা? প্ৰেম মানে হ'ল হাঁহি আৰু কান্দোন। প্ৰেম মানে হ'ল সিজনে সিজনৰ প্ৰতি থকা বিশ্বাস। প্ৰেম মানে হ'ল মনৰ কথা খুলি কোৱাৰ এটা স্থান। প্ৰেম মানে হ'ল এজন প্ৰিয় সংগী। প্ৰেম মানে হ'ল দুখন হৃদয়ৰ চিনাকি। প্ৰেম মানে হ'ল দুখন হৃদয়ৰ মিলন। প্ৰেম মানে হ'ল দুখন হৃদয়ৰ মিল আৰু অমিল। প্ৰেম মানে হ'ল কিছুমান ভাল লগা মুহূৰ্ত। প্ৰেম মানে হ'ল এজনৰ প্ৰতি থকা আনজনৰ আগ্ৰহ আৰু অনুভূতি। প্ৰেম মানে হ'ল কিছুমান অভিনয় আৰু ধেমালি। প্ৰেম মানে হ'ল সংগীক হহুৱাই কন্দুৱাই ভাল লগা কিছুমান মুহূৰ্ত। প্ৰেম মানে হ'ল খং, মৰম আৰু ক্ষমা। প্ৰেম মানেই হ'ল দিনত এবাৰ মাত নুশুনিলে, এবাৰ দেখা নাপালে হৃদয়খন ভাগি পৰা।